স্বাগতম মোৰ ইউটিউব চেনেলে মনোজ দিগবৈ। আজি মই যাম টিংখং বিহু চাবলৈ। পাপন দা আৰু জুবিন দা আহিব বুলি কৈছে। চাওঁ বাৰু, আপোনাৰ ভিডিঅ'টো চাই থাকিব। So guys, পাইছোঁ আৰু বেছি নাই, দুলেজান পাইছোঁৱে, বেছি দূৰ নাই আৰু দুলেজানৰ পাপন দা মানে আজি ভিডিঅ'টো হেভি বনিব গৈ আছে। বৰ্তমান ইমান ৰাতি কষ্ট কৰি আহিছোঁ, আমিও লগতে ময়ো চাব আহিছোঁ জুবিনৰ পাপনৰ একেলগত, দুইজনকে একেলগত চাব পাম, আপোনালোকেও দেখাব চেষ্টা কৰিম। গতিকে গৈ আছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব, কাৰণ একেলগত ময়ো আজিলৈকে চাই পোৱা নাই দুইজনকে। বেলেগ জেগাত দেখিছোঁ, মোবাইলত দেখিছোঁ, তো নিজে দেখা নাই, আপোনালোকেও দেখাব চেষ্টা কৰিছোঁ। গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো, চাই থাকিব ভিডিঅ'টো কৰিব গৈ আছোঁ বাৰু। লাইক তো গাইজ, এতিয়া আমি আহি আছোঁ মানে বহুত দূৰৰ পৰা আহি আছোঁ না, অকণমান ৰখিলোঁ, অলপ প্ৰচাৰ কৰি ল'লোঁ। বৰ্তমান মোৰ পাৰ্টনাৰ এটা আহিছে লগত, বহুত বছৰ হ'ল লগ পোৱা, তাকো লগত উঠাই লৈ আহিছোঁ বিহু গাবলৈ, বিহু চাবলৈ মানে পাপন দা আৰু জুবিন দা তেকো যাওঁ বুলি ক'লে। ক'ত গ'লি এইবিলাক পাৰ্টনাৰটো আহিছে বৰ্তমান, বহুত দিনৰ মূৰত লগ পাইছোঁ, 10-15 বছৰ হৈ গ'ল, স্কুলত একেলগত পঢ়া। এইটো ইয়াৰ লগত একেলগতে আহিছোঁ মানে, দুইটাই একেলগতে ফূৰ্তি কৰিবলৈ আহিছোঁ। জুবিন দা পাপন দা আপোনালোকে ভিডিঅ' চাওক। কিবা এটা কমচে কম। আজি আমি LP স্কুলৰ পৰা লগতে পঢ়ি অহা, কিন্তু আমি মানে লগ চগ তেনেকৈ হোৱা নাই। ইও নিজৰ কামত ব্যস্ত, ময়ো নিজৰ কামত ব্যস্ত। আজি নাই কিন্তু 15-16 বছৰ মানে দুয়োটাই লগ খাইছোঁ। আৰু ইও ফোন মাৰিলে বোলে আজি প্ৰগ্ৰাম এটা আছে, পটককৈ চাই আহোঁ বোলা বন্ধু। তো মানে লগৰ যিহেতু ভাল লগৰ, LP স্কুলৰ পৰা লগতে ভাল, চ' এৰিব নোৱাৰি আজি লগতে আহিলোঁ। আৰু গম পাইছোঁ তেখেতৰ নতুন ইউটিউব চেনেল খুলিছে, তো ভিডিঅ'বিলাক আপলোড দিছে, মই চাই আছোঁ। তো আপোনালোকে যদি ভিডিঅ'টো মানে ভাল পায়, চাই লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব ন বন্ধু। একদম চাই থাকক, আজি মজা ভিডিঅ' বনিব গৈ আছে। পাপন দা আৰু জুবিন দা একেলগত আছে, একেলগত চাব পাওঁ নে নাপাওঁ জানো, বহুত দেৰি হৈ গ'ল, 10-11 বাজিলে। আশা কৰিছোঁ, ওলাই আহিছোঁ, বহুত দূৰৰ পৰা আহিছোঁ, কমচে কম আমাৰ ঘৰৰ পৰা বহুত দূৰ, কমচে কম 50-60 কিলোমিটাৰ দূৰ হ'লেও আহি আছোঁ। চাওঁগৈ কি হয়, চাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো দেখিছে সকলো, বহুত জাম। জুবিনক চোৱা মানুহ বহুত, জুবিন দা আৰু পাপন দাক চোৱা মানুহ বহুত, ইমান জাম, বহুত জাম হ'লেও আমি বহুত দূৰত চান্স পাইছোঁ। চাওক গাড়ী ইমান দূৰত ৰাখিছোঁ, এইখন গাড়ী কিমান দূৰত ৰাখিছোঁ। এই লগৰকেইটা লগ পালোঁ মই এতিয়া, জুবিন আহি আছে বা পোৱা নাই, এতিয়া জেগাত পোৱাগৈ নাই। এতিয়া লগৰকেইটা লগ পালোঁ, এইটো চাওক, এইটো পাব, ইয়াক লগ পালোঁ, আহি আছোঁ এতিয়া লগত, একেলগত যাওঁ ষ্টেজত চাওঁ, জুবিন আহিব এতিয়া, চাওঁ গৈ বলক। কিন্তু আৰু এটা কথা কৈছোঁ, এখন নতুন চিনেমা কালি দেওবাৰ, ৰাইট, কালি ফাৰ্ষ্ট পোষ্টাৰ ৰিলিজ কৰিম। চিনেমাখন 80% শ্বুটিং লণ্ডনত হ'ব। মই এক্টিং কৰিম তাত, আৰু মই এজন আদি। সকলোৱে জানেই জুবিন গ'লে পাগল, কিমান মানুহ চাওক, ওচৰত যাব নোৱাৰি, ইমানে মানুহ হ'লেও দূৰৰ পৰা চাইছোঁ আৰু উপায় নাই। হাউচফুল
আজি মানে জুবিনদাৰ পপনদা আহিব বুলি কৈছিলে ৰাস্তা চাবলৈ পাম বুলি ভাবি আছিলোঁ একেলগত, কিন্তু নাপালোঁ কাৰণ নীলদা আহিলে বোলে পাপন। তো গাইজ আজি ভিডিঅ'টো ইমানেই, বহুত খালোঁ। আপোনালোকে ভিডিঅ'টো চাব, চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।